হাই ৰিম্পী, কি কৰি আছ? ইমান দিন খবৰ পোৱা নাই যে? ঐ ক'ত আছ? ইমান দিন খবৰ খাতি নাই যে? মোৰ লগৰ এটাই ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াব, তই একচেপ্ট কৰিবিচোন। কোন লগৰ? মোৰ বেষ্ট ফ্ৰেণ্ড হয়। তাৰ নামটো কি? মোৰ লগৰ ৰাহুল। কিয় কৰিম? কৰিবি আৰু, বাই। ৰিম্পীলৈকে মেছেজ এটা কৰি লওঁ। অ' ৰিম্পী! ৰিম্পী! অ' প্ৰিয়া, হঠাৎ ওলালি যে, আহা ভিতৰলৈ আহ। বহি ইয়াতে। কি হ'ল তোৰ বহুত দিন খবৰ খাতি নাই যে? নাই, এনেই আৰু। আজিকালি যে পাত্তাই নিদিয়া হ'লি বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড পতাই। আমাৰ লগৰ দীপাংকৰ যে, কি হ'ল? তাৰ লগৰ যে ল'ৰাটো, সি মোলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছে। চাওঁ তাৰ ফেচবুকৰ প্ৰফাইল পিকচাৰখন চাওঁ। তোৰহে ভাল আৰু দেই। চাহ লওঁ। ধুনীয়া লাগিছে বাই, তোৰহে ভাল আৰু। হ'ব। ৰিম্পী, কিমান দিন হ'ল এইবোৰ চলি থকা? হ'ল কেইদিনমান। হ'ব দে, মই এতিয়া যাওঁ। যা তেন্তে। মই ঘৰত গৈ ফোন মাৰিম। হ'ব তেন্তে, বাই। হেল্ল' ৰাহুল, ক'ত আছ? মই তিনিআলিতে আছোঁ, তই আহ। 5 মিনিট ৰ, মই গৈ আছোঁ। হ'ব দে, আহ। দীপাংকৰ, কেলে মাতিছিলি? কি হ'ল, একেবাৰে লগ নিদিয়া হলি যে? দীপাংকৰ, বেয়া নাপাবি, একেবাৰে টাইম দিব পৰা নাই। হয় নেকি? আহ ইয়াতে বহি আহ। ৰিম্পীৰ খবৰ কেনে? চলি আছে আৰু যেনে তেনে। হয় নেকি? ঠিক আছে, এতিয়া যাওঁ, মই পাছত ফোন মাৰিম। ঠিক আছে, হ'ব দে, যা। সেইজনী ৰিম্পী নি? হয় দেখোন, ৰখাচোন। প্ৰিয়া, ক'ৰ পৰা আহিলি? টিউচনৰ পৰা আহিলোঁ। ৰাহুলৰ লগত কথা বতৰা কেনেকুৱা চলিছে? 3 মাহমান হ'ল ফোনে কৰা নাই। সি মোক ফাঁকি মাৰিলে। ঠিক আছে, ফোন কৰিলে জনাম, পাই। হেল্ল' ৰাহুল, ক'ত আছ তই? আজি প্ৰিয়াক লগ পাইছিলোঁ, আমাৰ ঘৰৰ ওচৰতে। তই ক'ত আছ এতিয়া? চাৰিআলিত আছ যদি আছো ন, আমি পুলৰ ওচৰতে আছোঁ। ৰ 5 মিনিট।
অ' ৰাহুল আহিলি, আহ বহি। আজি প্ৰিয়াক পাইছিলোঁ, তাই কৈছে তই বোলে ফোন চোন নকৰ। সিদিনাখন দেখোন মেছেজ কৰিছিলোঁৱে। ঐ আমি এটা বুদ্ধি আজোৱা, তাইক ছাৰপ্ৰাইজ দিম। কেনেকুৱা ছাৰপ্ৰাইজ? ময়ে সেইটো ছাৰপ্ৰাইজ। হেল্ল', হেল্ল' ৰিম্পী, ক'ত আছা? ইমান দিন খবৰ নাই যে? সেইবোৰ হ'ব বাৰু, তোমালৈ এটা গিফ্ট পঠাইছিলোঁ। মানে হয়তো কি গিফ্ট? দীপাংকৰ হাতত তোমালৈ এটা গিফ্ট পঠাইছোঁ। মানে বুজা নাই, পিংকু ক'ত? সি তোমালোকৰ তিনিআলিটোতে। কি কৈছা কি কৈছা? ঐ তই ক'ত আছ? সোনকালে তিনিআলিলৈ ওলাই আছোন। তই একো বুজিব নালাগে, সোনকালে ওলাই আহ। এই তিনিআলিত আছ? ৰ 5 মিনিট দে। লগ কৈ আমাক চাগে পাহৰিয়ে যাবি ন? নাই নাই দোষ, তহঁতক এই কেনেকৈ থাকিম। দোষ তই কথা দে আমাক এৰি নাযাওঁ বুলি। এয়াই হ'ল ৰাহুল। ভাবিলোঁ আৰু ফেচবুকতনো কিমান দিন কথা পাতি থাকিম। তোমাক নেদেখিলে আজিকালি মনটো ভালেই নলগা হ'লেও, সেইকাৰণে আজি মই তোমাৰ কাষলৈ গুচি আহিলোঁ। আচ্ছা, হয় নেকি? পিন্ধিম বাৰু, তহঁতি এটা কথা পাত, আমি এইখিনিতে আছোঁ। পাহৰি গৈছিলোঁ, এই প্ৰিয়া। হাই, ফটো নাই। বলচোন আমি সেইফালে কথা পাতোঁ, এহেঁতিও কথা পাতোঁ। ভালছে কথা পাতিবি দেই। বাই বাই। কি হ'ল, তুমি একো নোপোৱা হ'লা যে? গিফ্টটো বেয়া লাগিলে নেকি? নহয় মানে কি ৰিয়েকশ্যন দিম ভাবিয়ে পোৱা নাই। ৰিয়েকশ্যন মানে কি আৰু অ' মাই গড বুলি কৈ মাটিতে পৰি যোৱা। বেয়া নাপাবা দেই, মই বহুত ধেমালি কৰোঁ। হেৰি আৰু ভাবিলোঁ ফোনতনো কিমান দিন কথা পাতি থাকিম, আচ্ছা, ভাবিলোঁ আৰু এবাৰ নিজে আহি যাওঁ। হয় নেকি? কথা এটাও আছিল ক'বলৈ, ভাবিলোঁ লগ পাই ক'ম। কি কথা কি ক'ম মই ভাবিয়ে পোৱা নাই। মানে গিফ্টটো তুমি ভাল পাইছা, কিন্তু মুখৰ মাত বন্ধ হৈ গৈছে। এনেকৈ ধৰিব পাৰা। কথাটো বৰ বেছি লেণ্ডিং কৰি নাথাকোঁ। সি ভাল লগা হৈ গ'ল, তেতিয়া আৰু ভাল লাগিল। মই তোমাক ভাল পাব বিচাৰিছোঁ। তুমি কোৱা আকৌ, তুমি নক'লে মই কৈ থাকিম। মই তোমাক ভাল পাব বিচাৰিছোঁ, তুমি পাৰ্মিশ্যন দিবানে? মই কি ক'ম ভাবিব পৰা নাই। ঠিক আছে বাৰু, ব'লা। নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰামধেনু চেনেললৈ আপোনালোকক স্বাগতম। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। বাই।